ধৰি চলি আছে আৰু তেলেংগানা ৰাজ্য গঠন কৰাৰ পিছত পুৰণি যিটো ডিমাণ্ড আছে এইটো আছে বিদৰ্ভ বড়োলেণ্ড আৰু গোৰ্খালেণ্ড চ' আজি পুনৰ আমি ইয়াতে যন্তৰ মন্তৰত গোৰ্খালেণ্ড বিদৰ্ভ আৰু বড়োলেণ্ড ইনিচিয়েটিভ হিচাপে লৈ পেলাই আজি ইয়াতে পুনৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ভাৰত চৰকাৰৰ এটা কমিটমেণ্ট আছিলে 2014 এই বিজেপি চৰকাৰৰ যে আমি যদি ক্ষমতালৈ আহোঁ আমি নতুন ৰাজ্য গঠন কৰিম যিমান দাবী আছে ৰাজ্যৰ এই সমস্যা সমাধান কৰিম কিন্তু আজি 2014 পৰা 2019লৈকে এই সমস্যাবিলাক সমাধান নকৰিলে আমি দেখিবলৈ পালোঁ যে কাশ্মীৰটো দ্বিখণ্ডিত কৰি পেলাই দুটা ইউনিয়ন টেৰিটৰী গঠন কৰা হ'ল শেহতীয়াভাৱে দাদৰা নগৰ হাভেলী মাৰ্চ কৰি পেলাই এটা কৰা হ'ল আজি এই চৰকাৰখনে যি পলিচি ল'ব পাৰে সেই পলিচিয়ে লয় কিন্তু ইমান দশকৰ পৰা দশক ধৰি যিটো সংগ্ৰাম চলি আছে পৃথক ৰাজ্যৰ সংগ্ৰাম এইটো সমাধান কৰাৰ কাৰণে আজি কোনো ব্যৱস্থা লোৱা নাই শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে অশোক নিতে বুলি এজন বিজেপিৰ সংসদ যিটো নেকি গাৰ্ডচিলৰী মহাৰাষ্ট্ৰৰ হয় তেখেতক প্ৰাইভেট মেম্বাৰ বিল আনিবলৈ বিজেপিয়ে আজি তেখেতসকলৰ ৰাজনীতিক লাভালাভৰ কাৰণে এই কামটো কৰিবলৈ দিছিলে যেতিয়া মহাৰাষ্ট্ৰত যেতিয়া চৰকাৰখন তেখেতসকলে গঠন কৰিব নোৱাৰিলে যেতিয়া শিৱসেনা কংগ্ৰেছ মিলি চৰকাৰ গঠন কৰিলে তেতিয়া প্ৰাইভেট মেম্বাৰ বিল আনি পেলাই অশোক নিতে বুলি এজন সাংসদক তেখেতসকলে দায়িত্ব দিলে আমি সেইটোৱে ৰাজ্য গঠন কৰাৰ যিটো দাবী এই দাবীটো লৈ পেলাই ৰাজনীতি কৰি আছে আৰু আমি তেখেতসকলক সকীয়াই দিছোঁ আহ্বান কৰিছোঁ যে এই দাবীটো লৈ পেলাই ৰাজনীতিকৰণ কৰিব নালাগে যি অঞ্চলবিলাকত আজি ৰাজ্য বিচাৰি আছে এই অঞ্চলবিলাক আজি বিভিন্ন সমস্যা আছে বিদৰ্ভত 40,000তকৈ অধিক ফাৰ্মাত ছুইচাইড কৰিছে গোৰ্খালেণ্ডৰ সমস্যা আছে বড়োলেণ্ডৰ সমস্যা আছে এই গোটেই সমস্যাটো সমাধান কৰাৰ কাৰণে আজি পুনৰ এই সাংসদ চলি থকা সময়ত ধৰ্ণা কাৰ্যসূচী লৈ পেলাই নেশ্যনেল ফেডাৰেশ্যন ফৰ নিউ ষ্টেট বিদৰ্ভ ৰাজ্য আগাৰী অল বড়ো ষ্টুডেণ্ট ইণ্ডিয়াৰ পিপুল জইণ্ট একশ্যন কমিটি NDP প্ৰগ্ৰেছিভকে আদি কৰি সকলো একত্ৰিত হৈ পেলাই আমি দাবী জনাইছোঁ যে চৰকাৰে সোনকালে পলিচি ল'ব লাগে ডিচিশ্যন ল'ব আৰু এই সমস্যাবিলাক স্থায়ী সমাধান কৰিব লাগে এইটোৱে আমি দাবী জনাইছোঁ চব নৰ্থ ইষ্টত কোনো এজন ব্যক্তিয়ে এইটো বিচৰা নাই কোনো এটা দল সংগঠনে বিচৰা নাই কোনো খিলঞ্জীয়া মানুহ বিচৰা নাই কোনো ট্ৰাইবেল চৰকাৰখনে যিটো পাব্লিকে বিচৰা নাই সেই কামটো কৰি আছে যিটো বিচাৰিছে সেইটো কোনো কৰা নাই দশকৰ পৰা দশক ধৰি উত্তৰ পূৰ্বাঞ্চলত উগ্ৰপন্থী সমস্যা হৈছে উগ্ৰপন্থী সংগ্ৰাম হৈছে অস্ত্ৰলৈ সংগ্ৰাম হৈছে গণতান্ত্ৰিক সংগ্ৰাম হৈছে এই গোটেই সংগ্ৰামৰ মূল উদ্দেশ্যটো হৈছে নিৰাপত্তা লাগে ভূমিৰ নিৰাপত্তা লাগে ভাষা সংস্কৃতিৰ নিৰাপত্তা লাগে সকলো খিলঞ্জীয়া মানুহৰ আজি নিৰাপত্তা লাগে আজি অধিকাৰ লাগে সেইটো লৈ পেলাই সংগ্ৰাম হৈ আছে গতিকে আজি ভাৰত চৰকাৰে যিবিলাক মানে ৰাইজে বিচাৰিছে সেইবিলাক নকৰি পেলাই যিটো ৰাজ্য বিচাৰা নাই সেইবিলাকে আজি চৰকাৰে কৰিবলৈ দেখা পাইছোঁ সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে ৰাইজৰ যিটো চেণ্টিমেণ্ট সেই চেণ্টিমেণ্টৰ লগত কোনো খেলিব নালাগে ৰাইজৰ চেণ্টিমেণ্টটো অনাৰ কৰক পিপলছ যিটো এছপিৰেশ্যনটো অনাৰ কৰক আজি ভাৰতৰ সংবিধানে কি কৈছে সকলোকে নিৰাপত্তা দিব লাগে ফাণ্ডামেণ্টেল ৰাইট দিব লাগে মৌলিক অধিকাৰ দিব লাগে আজি সেই কথাটো ভাৰত চৰকাৰ মানে ভাৰতৰ সংবিধানে কৈছে গতিকে এনেকুৱা সময়ত আমি চৰকাৰক দাবী জনাইছোঁ প্ৰায়ৰিটিত খিলঞ্জীয়া মানুহৰ নিৰাপত্তা ট্ৰাইবেলৰ নিৰাপত্তা এইটো হ'ব লাগে আৰু যিবিলাক সমস্যা আজিলৈকে স্বাধীনতাৰ পিছত সমাধান হোৱা নাই এই সমস্যাবিলাক স্থায়ী সমাধান কৰিব লাগে আমি চৰকাৰক আহ্বান জনাইছোঁ